এতিয়া আপোনালোক যিসকল ধৰি লওক ৰেগুলাৰ অৰুণোদয় আঁচনিৰ পইচা পাই থকা হিতাধিকাৰী হয়, যিসকলে মাহে মাহে পইচা লাভ কৰি আছে, তেওঁলোকে 8,000 টকা পইচাটো নোপোৱাৰ কি কাৰণ হ'ব পাৰে? অৰুণোদয় আঁচনিৰ যি 8,000 টকা প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহত, এই পইচাটো কোনসকল লোকে লাভ নকৰে, আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোক সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। বহুতো মহিলাই কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা, এই পইচাটো পাবৰ কাৰণে আমি কিবা কৰিব লাগিব নি, বেংক একাউণ্টত কিবা আমি সালসলনি কৰিব লাগিব নি, বা কিবা আপডেট কৰিব লাগিব নি? সকলোখিনি কনফিউজন বা সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোত সবিশেষ আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰে যিহেতু এইবাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ পইচা একেলগ কৰি ফেব্ৰুৱাৰী মাহতে দিব বুলি কৈছে, লগতে 3,000 টকা আপোনালোকক বিহু উপহাৰ হিচাপে প্ৰদান কৰিব, টোটেল 8,000 টকা। গতিকে এই যিটো পইচা আপোনালোকে লাভ কৰিব, এতিয়া আপোনালোকে পইচাটো লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব, এইটোক লৈ বহুতো কনফিউজ হৈ আছে। প্ৰথম কথাটো কৈ দিওঁ যে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বই লাগিব। অৰুণোদয় আঁচনি যদি আপুনি নতুনকৈ ৰিচেণ্ট আবেদন কৰিছে, মানে ধৰি লওক জানুৱাৰী মাহত বোলে আপুনি নথিপত্ৰ দিছে, তেনেকুৱা ক্ষেত্ৰত লিষ্টত আপোনাৰ নাম আপোনাৰ নথিপত্ৰখিনি ভেৰিফিকেশ্যন হ'ব লাগিব। যদি আপোনাৰ নাম আহি যায়, ভেৰিফিকেশ্যন হৈ যায় আৰু আপোনাক যোগ্য হিচাপে বিবেচিত কৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা সেইটো লাভ কৰিব। কিন্তু যদি আপুনি যোগ্য বিবেচিত নহয়, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰে। যিসকল লোকে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিলে, চৰকাৰে যিহেতু অক্টোবৰ, নৱেম্বৰ মাহৰ পৰা নতুনকৈ পইচা দিয়া আৰম্ভ কৰিছিলে, গতিকে সেই যিখন লিষ্ট আছিলে, লিষ্টখনত যদি আপোনালোকৰ নাম আছিলে আৰু নাম থকাৰ পিছতো যদি আপুনি এতিয়ালৈকে পইচা পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব আপুনি? তেতিয়া আপোনালোকে বেংকলৈ যাব। বেংকত গৈ আপোনালোকৰ যিটো একাউণ্ট সেইটো আপুনি চেক কৰিব লাগিব, আৰু যদি বেংক একাউণ্টত সকলোবিলাক ঠিক হৈ আছে বুলি কয়, তেনেকুৱা ক্ষেত্ৰত আপুনি পঞ্চায়তত যোগাযোগ কৰি চাব। যদি আপোনালোকৰ বেংক একাউণ্টত খেলি মেলি হৈ নাথাকে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ এণ্ডৰ পৰা কিবা খেলি মেলি হ'ব পাৰে, যিটো আপোনালোকে শুদ্ধ কৰিব লাগিব। এতিয়া আপোনালোক যিসকল ধৰি লওক ৰেগুলাৰ অৰুণোদয় আঁচনিৰ পইচা পাই থকা হিতাধিকাৰী হয়, যিসকলে মাহে মাহে পইচা লাভ কৰি আছে, তেওঁলোকে 8,000 টকা পইচাটো নোপোৱাৰ কি কাৰণ হ'ব পাৰে? প্ৰথমটো হৈছে আপোনালোকৰ বেংক একাউণ্টটোৰ KYC আপডেট। যদি আপোনালোকৰ বেংক একাউণ্টটোত KYC আপডেট হৈ থকা নাই, কিবা কাৰণত যদি বোলে জানুৱাৰী মাহৰ শেষৰ ভাগত আপোনালোকৰ KYC শেষ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো পইচা বেংকত সোমাব পাৰে বা নোসোমাবও পাৰে, আৰু যদি সোমাই আপুনি সেইটো নেদেখিব বা উলিয়াব নোৱাৰিব। তাৰ কাৰণে আপুনি KYC কৰিব লাগিব। গতিকে আপুনি যদি ব্ৰাঞ্চ ভিজিট কৰে আৰু আপোনালোকৰ যিটো KYC সেইটো আপডেট কৰিবলগীয়া যদি হৈ আছে, আপুনি আপডেট কৰিব লাগিব। গতিকে ব্ৰাঞ্চলৈ গ'লে আপুনি সুধি চাব যে আমাৰ যিটো একাউণ্ট সেইটো সকলোবিলাক ঠিক হৈ আছেনে নাই হোৱা, আৰু KYC আপডেট কৰিবলগীয়া হৈ আছে নি। যদি তেওঁলোকে কয় KYC আপডেট কৰিবলৈ, আপুনি KYC আপডেট কৰি ল'ব লাগিব। তাৰ পিছৰটো কাম হৈছে আপোনালোকৰ DBTটো ইনেবল হৈ থাকিব লাগিব। এতিয়া যিসকলে পইচা পাই আছে, তেওঁলোকৰ DBT ইনেবল হৈ আছে, সেইকাৰণে পইচা পাইছে। কিন্তু আপোনালোক যিসকল লোকে ধৰি লওক নতুনকৈ আবেদন কৰিছে, আপোনালোকৰ যিটো বেংক একাউণ্ট সেইটো DBTটো ইনেবল হৈ আছেনে নাই হোৱা, আধাৰ চিডিং হৈ আছেনে নাই হোৱা, সেইখিনি বস্তু আপুনি বেংকত গৈ এবাৰ ক্লিয়াৰ কৰি ল'ব। যদি আপোনালোকৰ তাৰ ভিতৰত কিবা খেলি মেলি হৈ থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা, এই পইচাটোৰ পৰা আপুনি বঞ্চিত হ'ব। বেলেগে পইচা পাব আৰু আপুনি সেই পইচাটো লাভ নকৰিব। গতিকে বিশেষ কাম কৰিবলগীয়া একো নাই। আপুনি কেৱল বেংকলৈ পইচা উলিয়াবলৈ গ'লে বা বেংকত কিবা কাম কৰিবলৈ হ'লে, আপোনালোকৰ যিটো একাউণ্ট আছে, যিটো অৰুণোদয় পইচা লাভ কৰে, সেইটো ঠিক হৈ আছেনে নাই, KYC আপডেট কৰিবলগীয়া হৈ আছে নি, আধাৰ কাৰ্ড চিডিং হৈ আছেনে নাই, এইখিনি বস্তু আপুনি বেংকত সুধি আহিলে আপোনালোকৰ সকলোবিলাক বস্তু ক্লিয়াৰ হৈ যাব। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।